আজি আমি আলোচনা কৰিম 2017 চনত মেট্ৰিক পৰীক্ষাত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা যিকেইটা কুৱেশ্যন আহি গৈছিল সেই কুৱেশ্যন কেইটা আজি আলোচনা কৰিম, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থাকে। গতিকে ভিডিঅ'টো তোমালোকৰ বাবে বহুতেই ইম্পৰ্টেণ্ট, তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা। 2017 চনত প্ৰথম কুৱেশ্যনটো আহিছিল যে তলৰ বিক্ৰিয়া দুটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ বাছি উলিওৱা। দুটা বিক্ৰিয়া দিছে, এই বিক্ৰিয়া দুটাত কোনটো পদাৰ্থ জাৰিত হৈছে আৰু কোনটো বিজাৰিত হৈছে তাক কৈছে যে সেইটো নিৰ্ণয় কৰিব দিছে। জাৰিত মানে কি সেইটো আগতে আমি জানিব লাগিব। জাৰিত মানে হ'ল অক্সিজেন যোগ হোৱা আৰু বিজাৰিত মানে হ'ল অক্সিজেন এৰি দিয়া হৈছে। 1 নম্বৰত চোৱা তোমালোকে যে ইয়াত কি হৈছে, সোডিয়ামৰ লগত ইয়াত কি হৈছে, অক্সিজেন যোগ হৈছে। তেনেহলে আমি ক'ব পাৰো যে কি, যে সোডিয়াম ইয়াত কি হৈছে, জাৰিত হৈছে। ইয়াৰ পিছত 2 নম্বৰত চোৱা যে কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন গেছ উৎপন্ন হৈছে কপাৰ আৰু পানী। ইয়াত কি হৈছে, কপাৰৰ পৰা কি হৈছে, অক্সিজেন এৰি গৈছে, অৰ্থাৎ কপাৰ আমাৰ কি হ'ল, বিজাৰিত হৈছে। কপাৰ কি হৈছে, বিজাৰিত হৈছে। আৰু হাইড্ৰজেন কি হৈছে, হাইড্ৰজেনৰ লগত চোৱা ইয়াত অক্সিজেন যোগ হৈছে। গতিকে আমি ক'ব পাৰো যে হাইড্ৰজেন কি হৈছে, জাৰিত হৈছে। জাৰিত হৈছে কি, হাইড্ৰজেন। আৰু বিজাৰিত হৈছে কি, কপাৰ। কপাৰটো আমাৰ বিজাৰিত হৈছে আৰু হাইড্ৰজেনটো জাৰিত হৈছে। ইয়াতো ঠিক একে ধৰণৰ কি হৈছিল, যে সোডিয়াম আমাৰ ইয়াত কি হৈছে, যে জাৰিত হৈছে। সোডিয়াম জাৰিত হৈছে। কুৱেশ্যনটোত আমাক ইয়াকে ক'বলৈ দিছিল যে কোনটো জাৰিত হৈছে আৰু কোনটো বিজাৰিত হৈছে। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত আমাৰ কুৱেশ্যনটোত দিছিল যে সন্তুলন কৰা বেৰিয়াম ক্লৰাইডৰ আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড উৎপন্ন হৈছে বা প্ৰস্তুত হয়। এই বিক্ৰিয়াটো আমি লিখিব লাগিব প্ৰথমতে, তাৰপিছত ইয়াক কি কৰিব লাগিব, আমাৰ সন্তুলন কৰিব লাগিব। এতিয়া সন্তুলন মানে কি, সন্তুলন মানে হ'ল কোনো এটা বিক্ৰিয়াৰ কাৰ্চিনৰ সোঁফালে আৰু বাওঁফালে এই পৰমাণুবোৰৰ ভৰ একে থাকিব, তাক কোৱা হ'ব আমাৰ কি, যে সন্তুলন কৰা। ইয়াত কৈছে কি, বেৰিয়াম ক্লৰাইড। বেৰিয়াম ক্লৰাইডৰ ৰাসায়নিক সংকেত হ'ল BeCl2। বেৰিয়াম ক্লৰাইডে কাৰ লগত বিক্ৰিয়া কৰিছে, যে সোডিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰিছে, অৰ্থাৎ সোডিয়াম সালফেটৰ সংকেত ইয়াত লিখিব লাগিব Na2SO4। উৎপন্ন হৈছে আমাৰ কি, যে মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট। বেৰিয়াম সালফেটৰ সংকেত হ'ল BeSO4 আৰু লগতে উৎপন্ন হৈছে সোডিয়াম ক্লৰাইড, যাৰ সংকেত হ'ল NaCl। এতিয়া আমি চাম ইয়াত সন্তুলন কেনেকৈ কৰিম। চোৱা, বেৰিয়াম বাওঁফালে এটা আছে, সোঁফালেও এটা আছে, সমান সমান আছে। সোডিয়াম বাওঁফালে কেইটা আছে, দুটা আছে, আৰু সোঁফালে কেইটা আছে, এটা আছে। গতিকে সোডিয়াম আমাৰ ইয়াত কি হ'ল, ডিফাৰেন্স হৈ গ'ল। তাৰপিছত চোৱা, সালফাৰ এটা আছে, ইফালেও এটা আছে, অক্সিজেন 4টা আছে, এইফালেও 4টা আছে। তেনেহলে আমি কি কৰিব লাগিব, যে সোডিয়াম আৰু ক্লৰিনৰ সমান সমান কৰিব লাগিব। এইফালে চোৱা, ক্লৰিন কেইটা আছে, দুটা আছে, আৰু এইফালে এটা আছে। যদি আমি সোডিয়ামৰ আগত 2 লিখি দিওঁ, তেনেহলে সোডিয়ামো দুটা হৈ যাব আৰু ক্লৰিনৰ লগে লগে কেইটা হৈ যাব, দুটা হৈ যাব। এইফালে চোৱা যে সোডিয়াম দুটা আছে আৰু ক্লৰিনো দুটা আছে। গতিকে বিক্ৰিয়াটো আমাৰ কি হৈ গ'ল, সন্তুলন কৰা হ'ল।